আপোনাৰ সন্তানেও বাৰু প্ৰতিটো কথাতে জেদ কৰে নেকি? দোকানত গলে, বাহিৰত কৰবাত গলে বহি দিয়ে নেকি? কান্দি দিয়ে নেকি? দোকানলৈ গলে দোকানতে বাগৰি দিয়ে নেকি? নিজৰ কথাটো মানিবই লাগিব বা নিজৰ কথাটো মনাবলৈ এনি টাইম জেদ কৰে নেকি? যদি এনেকুৱা আপোনালোকৰ ঘৰতো হৈ আছে তেতিয়াহলে এই ভিডিঅটো শেষলৈকে চাব, কাৰণ সদায় জেদৰ আঁৰত, সন্তানৰ জেদৰ আঁৰত সদায় যে এইটো নহয় যে তেওঁলোকে বেয়া হৈ গৈছে বা তেওঁলোক বেয়া পথলৈ গুচি গৈছে। বহুত বিলাক মাক দেউতাকে ভাবে যে জেদ হোৱাৰ লগে লগে মোৰ সন্তানটো বেয়া হৈ গৈছে নেকি? আচলতে জেদ হোৱাৰ আঁৰত সদায় সেই সন্তানটো কিবা বেয়া হৈ যোৱা বা সেনেকুৱা কাৰণ নহয়। বেছিভাগেই অকনমান বেলেগ কাৰণত সন্তানে তেনেকুৱা কৰে। আজি আমি ধৰক সেই কাৰণবিলাক আমি আলোচনা কৰিম বা আমি এনেকুৱা কিছুমান ষ্টেপ আপোনালোকক কম, 8ৰ পৰা 10টা এনেকুৱা কথা আমি আলোচনা কৰিম বা এনেকুৱা ট্ৰিক আমি আলোচনা কৰিম, যিকেইটা আপোনালোকে যদি ৰেগুলাৰ ফলো কৰে তেতিয়াহলে একদিনতে নকমে, একদিনতে কোনো কামে সম্ভৱ নহয়। লাহে লাহে জেদ কমি পেলাই নৰ্মেল অৱস্থালৈ ঘূৰি আহিব। গতিকে আমি সেই কথাসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। বহুত বেছি মহত্বপূৰ্ণ টপিক হয় আৰু এইটো আচলতে টপিকটো বহুত গম্ভীৰ হয়, বহুত দীঘল হয়। সংক্ষিপ্ত ৰূপে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম আৰু গোটেইখিনি ইনক্লুড কৰিবলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে, আপোনাৰ সন্তানেও যদি বহুত জেদ কৰে আৰু আপুনিও যদি তাতে মাৰপিট আৰম্ভ কৰি দিয়ে, গালি গলজ যদি আৰম্ভ কৰি দিয়ে, তেতিয়াহলে পৰিস্থিতিটো অতি বেছি বেয়ালৈ যাব পাৰে। সেইকাৰণে যেতিয়া এনেকুৱা চিটুৱেশ্যন হব তেতিয়া আপোনালোকে দীঘলকৈ শ্বাস প্ৰশ্বাস লব আৰু একদম শান্ত কণ্ঠৰে আপোনালোকে কথা কবলৈ চেষ্টা কৰিব বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া পৰিস্থিতিটো অন্তত নিয়ন্ত্ৰিত কৰাত আপোনালোকৰ বহুত বেছি সহায় হ'ব। জেদ কৰাৰ লগে লগে, বাগৰি পৰাৰ লগে লগে তাতে বহুতে একদম থিতাতে মাৰে, 2-3 মাৰ লগাই দিয়ে। তেনেকুৱা কৰাটো আচলতে ঠিক নহয় আৰু ল'ৰা ছোৱালীৰ তেতিয়া অপমান বোধো হয়, কাৰণ দোকানত অচিনাকি মানুহ থাকে, সকলোখিনিতো চিনাকি মানুহ নাথাকে আৰু চিনাকি মানুহ থাকিলেও সিহঁতৰ অপমান বোধ হয়। মই আগৰ ভিডিঅ' এটাতো কৈছো এনেকুৱা ল'ৰা ছোৱালীৰ ভিডিঅ'ত যে ল'ৰা ছোৱালীৰো মান সন্মান থাকে। গতিকে আপুনি কিছুমান এনেকুৱা মানুহ যিখিনি বহুত নিজৰ, তেওঁলোকৰ আগত যদি তেওঁলোকে মান সন্মান ফিল নকৰে সেইটো বেলেগ কথা, কিন্তু বেছিভাগ মানুহৰ আগতে ল'ৰা ছোৱালীয়ে নিজৰ মান সন্মানটো খুব ফিল কৰে। বিশেষকৈ অচিনাকি মানুহৰ আগত তেওঁলোকে লাজ পায় বা তেওঁলোকৰ সন্মানত লাগে। সেইটো 2 বছৰীয়া বা 2.5 বছৰীয়া শিশু হলেও তাৰ এটা নিজস্ব এটা অস্তিত্ব বা মান সন্মান থাকে। সেই বস্তুটোক নৰ্মেলি এই বস্তুটো কন্ট্ৰল কৰিবলৈ হলে ৰেচপেক্ট কৰিব লাগিব। বাকী আপোনালোকৰ সেইটো নিজৰ ডিচিছন যে আপোনালোকে সেইটো কৰিবলৈ বিচাৰিছে নে নাই, কিন্তু সেইটো কৰাটো বহুত বেছি জৰুৰী। ছেকেণ্ড ষ্টেপটো হৈছে জেদ কৰাৰ কাৰণটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগিব। জেদ কি কাৰণে কৰিছে? সদায় জেদটো এনেকুৱা নহয় যে আপোনালোকৰ কথা নাই মনা বা অবাধ্য হৈছে সেইকাৰণে জেদ কৰিছে। সদায় সেইটো সত্য নহয়। হয়তো বাচ্ছাটো যদি সৰু হৈ আছে তাৰ ভোকো লাগিব পাৰে বা তাৰ টোপনি ধৰিব পাৰে বা কিবা এটা বস্তুত সি আনকমফৰ্টেবল ফিল কৰিব পাৰে, সেই কাৰণেও সি জেদ কৰিব পাৰে। বহুত ক্ষেত্ৰত দেখা গৈছে যে মাক বাপেকে ছিজন চাই ৱেডাৰটো চাই পেলাই কাপোৰ বিলাক নকৰে, বাছনি নকৰে। ফলত কাপোৰৰ পৰাও বহুত ল'ৰা ছোৱালী ইৰিটেট হয়, কাৰণ 5-6 বছৰলৈকে ইমান কথা ধৰক মোৰ এইটো কাপোৰৰ কাৰণে এইটো হৈছে বুলি সকলো ল'ৰা ছোৱালীয়ে ক'ব নাজানে। গতিকে তেনেকুৱাত কি হয়, যদি আপোনালোকে বহুত ভীষণ গৰম পৰিছে আৰু আপোনালোকে ফেঞ্চি ফ্ৰক এটা পিন্ধাই থৈ দিছে, তাত য'ত নেকি কোনো কটনৰ চিনচাপে নাই, তেনেকুৱা এটা ফ্ৰক পিন্ধি পেলাই বাচ্ছাটো 100% ইৰিটেট হ'ব। সি সৰু কথাতে ইৰিটেট হ'ব, কাৰণ তাৰ অলৰেডি গৰম লাগি আছে আৰু সেইটো অকমান গাটোত হেৰি হৈ থাকে, চুবন এটা হৈ থাকে, পুৰা জ্বলা নিচিনা কৰি থাকে তেনেকুৱা কাপোৰ বিলাকে। গতিকে সেইটো কৰিব পাৰে। কিন্তু আপুনি যদি পাতলা একদম কটনৰ যদি গেঞ্জি এটা বা চেমিজ এটা পিন্ধাই থৈ দিয়ে বা হাফ স্পৰ্টিং এটা যদি পিন্ধাই থৈ দিয়ে, তেতিয়াহ'লে সেইটো সি আমনি সেইখিনি সময়ত হয়তো গৰমৰ কাৰণে যিটো আমনি কৰিব লগা আছিলে সেইটো হয়তো নকৰিব পাৰে। গতিকে সেইবিলাক কথা চাব লাগিব যে কিবা আনকমফৰ্টেবল ফিল কৰিছে নেকি, ভাগৰ লাগিছে নেকি, দিনত বেছিকে খেলিছে নেকি, সি যিমানখিনি লিমিট যিমানটো তাৰ লিমিটেশ্যন তাতকে বেছি সি উৎপাত কৰিছে নেকি, খেলিছে নেকি, বা খোৱাটো বহুত দেৰি হৈ গৈছে নেকি, বা খোৱাৰ পিছত ধৰক 1 ঘণ্টামান পিছতে পায়খানা কৰিলে নেকি, পায়খানা কৰাৰ পিছত ভোক অনুভৱ হৈছে নেকি। সেই গোটেই কথাখিনি বিশেষকে ক'ব নোৱাৰা শিশুৰ ক্ষেত্ৰত, ধৰক কিছুমান শিশুৱে 4 বছৰলৈকে ইমান ক'ব নাজানে, কিছুমান ক্ষেত্ৰত হয়, তো সেইটো আপোনালোকে চাব লাগিব। আৰু কিছুমানৰ বেমাৰৰ কাৰণেও লেট কথা বতৰা হলে সেইটো আৰু বেছি পৰিস্থিতিটো বেয়ালৈ যায়। সেইটোত আৰু মাক দেউতাকে বুজাবলৈ কৰিবলৈ বা বুজিবলৈ টান হয়। তো সেইটো বস্তু বহুত বেছি গুৰুত্ব দিবলগীয়া। এতিয়া আমাৰ ছেকেণ্ড ষ্টেপটো আমি কলো। থাৰ্ড ষ্টেপটো হৈছে কিছুমান এই জেদৰ ক্ষেত্ৰত আপোনালোকে ঘৰত কিছুমান নিয়ম নিৰ্ধাৰিত কৰিব লাগিব। এতিয়া ধৰি লওক নিয়ম কেনেকুৱা নিয়ম, ৰাতিপুৱা যিটো টাইমত উঠিব ধৰক সেইটো টাইমত উঠিবই লাগিব। ৰাতি সোনকালে যিটো টাইমত আপোনালোকে নিৰ্ধাৰণ কৰিছে, ধৰি লওক 9:30
বা 10টাত বা 10:30টাত আপোনালোকে নিৰ্ধাৰণ কৰিছে সেইটো সময়ত শুবই লাগিব এনি হাও আপোনালোকে মানে সেইটো শুবই লাগিব যদি ধৰক ফোন আপোনালোকে বান্ধি দিছে বোলে আধা ঘন্টা চাবা তো সদায় আধা ঘন্টাই চাব 1 ঘন্টা চাবা 1 ঘন্টাই চাব ৰুটিন বনাই দিয়া বা ৰুল ৰেগুলেশন বনাই দিয়া এতিয়া কি হয় ৰুল ৰেগুলেশনত যেতিয়া মানুহ মানে বান্ধ খায় তেতিয়া বহুত ক্ষেত্ৰত দেখা গৈছে যে এনেকুৱা বস্তুবিলাকৰ প্ৰভাৱটো কমি যায় জেড সেট বিলাকৰ প্ৰভাৱটো কমি যায় কাৰণ কি হেতুত বান্ধ খাই আছে কি বাউন্ড কি কৰিবই লাগিব গতিকে নিজে আলোচনাত্মক হিচাপে হেতু সৰু পাই কৰিব লাগিব গৈ পেলাই আপুনি 8 বছৰ 9 বছৰ হেতু ধৰিলে নহব অকনমান সৰু পাই 4 বছৰ 5 বছৰ পৰা আপুনি হেতু ধৰিব লাগিব ৰুটিন বনাই দিব লাগিব কিছুমান নিয়ম বনাব লাগিব আৰু সেই নিয়মত চলিলে সেই জেড বিলাক আপোনালোকৰ নিয়ন্ত্ৰণ কৰিব পাৰিব এতিয়া আমাৰ 4 নম্বৰৰ সবতছে ইম্পৰ্টেন্ট স্টেপটো হৈছে যে জেড কৰিলে বুলি প্ৰত্যেক বাৰতে জেড পূৰণ নকৰিব প্ৰত্যেক বাৰতে মই ইয়াৰ আগৰ এটা শিশুৰ সংস্কাৰৰ ক্ষেত্ৰত 34টা কথা বুলি মই এটা মানে ভিডিও বনাইছিলো সেই ভিডিওটো মই এটো কথা উল্লেখ কৰিছো যে আপোনালোকে যদি জেডটো কৰাৰ লগে লগে যদি বস্তুটো দি দিয়ে কেতিয়াবাটো ধৰক এনেকুৱা হয় যে আমি নিজে দি দিও কোনো জেডে নকৰে এনে দি দিয়া হয় কিন্তু জেড কৰিলে বুলিয়ে কান্দিলে বুলিয়ে আপোনালোকে লগে লগে জেডটো পূৰণ নকৰিব তেতিয়া তেওঁলোকে ভাবিব যে মানে কান্দিলে বস্তুটো পোৱা যায় তেতিয়া মানে সেই বাগৰি জুগৰি কন্দাটো বেছি কৰে আৰু যিকোনো বস্তুত কান্দি পেলাই ৰন জিকিবলৈ চেষ্টা কৰে গতিকে আপোনালোকে কন্দাৰ লগে লগে জেডটো যদি পূৰণ নকৰে ধৰি লওক দিব 1.5 মাহ পিছত বা 2 মাহ পিছত দিব মানে 1.5 মাহ সেই বস্তুটোৰ অভাৱটো অনুভৱ কৰিবলৈ দিব লাগে মানে একেবাৰে যেতিয়া জীৱনত একো বস্তু অভাৱটো বুজি নাপায় অভাৱটো অকনমানো যেতিয়া ফিল নহয় এটা অভাৱ মানে পইচাৰ অভাৱ বা তেনেকুৱা অভাৱ মই দিবলৈ কোৱা নাই কিন্তু ধৰক বস্তু এটা এনেকুৱা বস্তু যেটো নেকি ধৰক মনোৰঞ্জনকাৰী বস্তু শিশুৰ কাৰণে বিচাৰিছে আপুনি লগে লগে দি নিদিব মানে হেতুহে কৈছো মই হেবুলি মই কোৱা নাই ভাত নিদিব ৰুটি নিদিব হেতু কোৱা নাই কৈছো যে অমুকটো পুতলা ধৰক কিছুদিন আগতে এটা পুতলা কিনিছে এটা আমাৰ ছোৱালীজনী এনেকুৱা হৈছে ধৰক 2 মাহ মান আগত তাই ভালে কেটা পুতলা কিনিছে বাৰ্থডে বুলি বাৰ্থডে টাইমত গিফটটো পায় লগতে নিজেও পুতলা কিনিছে কাপোৰ কানি গোটেইবিলাক বস্তুৱে কিনা হৈছে কিন্তু তাই মানে যোৱা 2 মাহৰ পৰাই পুতলাৰ কথা কৈ আছে কিন্তু যোৱা 2 মাহৰ পৰাই আমি তাইক ৰখাই আছো যে এতিয়া পুতলা নহব যোৱা 2 মাহৰ পৰাই আমি ৰখাই আছো যে এতিয়া পুতলা নহব তুমি বাৰ্থডে ইমান বিলাক পুতলা লৈছা বা তোমাৰ ককা আইতাহঁতেও পুতলা দিছে মামা মামীহঁতেও পুতলা দিছে তোমাৰ এতিয়া পুতলা নহব পুতলা একদম এতিয়া ডাইৰেক্ট গৈ দুৰ্গা পূজাতহে হ'ব মানে তাই জুন মাহত ধৰক বাৰ্থডে হয় তো তাইৰ আমি তিথি হিচাপে বাৰ্থডেটো পাতো তো মে মাহতে বাৰ্থডেটো পৰি গল এতিয়া মে লাষ্টৰ পৰা মে জুন জুলাই আগষ্ট এতিয়া আগষ্ট পালেগে আমি তাইক অলৰেডি 3 মাহ ৰখালো এতিয়াও আৰু আমি ৰখাম দুৰ্গা পূজালৈকে ৰখাম তাইক দুৰ্গা পূজাৰ আগত কোনো পধ্যে আমি পুতলা কিনিবলৈ নিদো এনেকুৱা নহয় যে আমি পুতলা কিনি দিব নোৱাৰো তাইক আমি 10টাও পুতলা কিনি দিব পাৰিম কিন্তু আমি পুতলাটো কিনি নিদো মানে তাইক হেতু বস্তু ফিল হ'ব দিম যে কিবা এটা বস্তু পাবলৈ হলে ধৈৰ্যও ধৰিব লগা হ'ব পাৰে বা ধৈৰ্য ধৰিও কিছুমান বস্তু পাব পাৰি বা কিবা এটা পাবলৈ হলে কিবা এটা ত্যাগ কৰিব লাগিব মানে স্যাক্ৰিফাইস কৰিব লাগিব বা পইচা গুটাবলৈ আপোনালোকে শিকালে হেতু মই আগৰ ভিডিওটোত কৈছো পইচা যেতিয়া গুটোৱাৰ লতাটো লাগি যায় তেতিয়া ধৈৰ্যও শিকে পইচাটো জমা হোৱালে তো টাইম লাগিব ন আপোনালোকে তো 1000 ডেইলি নিদিব এটো এটা কিবা এটা ফিক্স 10-20 টকা বা 50 টকা তেনেকুৱা এমাউন্ট দিব তো খুব মানে সোনকালে তো হেতু জমা হৈ নাযায় ন বস্তুটো কিনিব পৰাকে আৰু আমাৰ ছোৱালীজনী যিবোৰ অনলাইনত চাই থাকে 3000ৰ তলত পুতলা নেচাই সব 3000 4000 7000 8000 তেনেকুৱা গতিকে এনেকুৱা দামৰ যিটো নেকি সাইকেলতকেও বেছি দাম তেনেকুৱা এটা পুতলা লাগ বুলিলে দি দিয়াটো হেতু মানে যুক্তিসংগত নহয় তাৰ কাৰণে আপুনি 1 বছৰ 1.5 বছৰ পাইলে ৰখাই দিয়ক তেতিয়া মানে কি হয় বস্তুটো বুজি পায় তাৰ মূল্যটো বুজি পায় গতিকে হেতু বহুত সবতছে এই গুটে পইণ্ট কিটাৰ ভিতৰত এটো সবতছে ইম্পৰ্টেন্ট পইণ্ট যে আপোনালোকে লগে লগে জেড পূৰণ নকৰিব কান্দিলেও বাগৰি দিলেও হেতু ইগনোৰ কৰিব তেতিয়া আপোনালোকৰ সেই বস্তুটোৰ পৰা আপোনালোকে লাহে লাহে বস্তুটো মানে ঠিক হ'বলে ধৰিব 5 নম্বৰ পইণ্টটো হৈছে যেতিয়া সন্তানে কিবা এটা ভাল কৰে কিবা এটা ভাল আচৰণ কৰিলে কিবা এটা ভাল কৰিলে মানে সিহঁতৰ এজ লেভেলত সিহঁতে হেতু কিবা এটা ভাল কৰিছে তাৰ কাৰণে আপোনালোকে পুৰস্কৃত কৰিব প্ৰশংসা কৰিব তালিয়া সৰু ল'ৰা-ছোৱালী হলে তালিয়া চালিয়া বজাব সৰু ল'ৰা-ছোৱালীয়ে তালিয়া বজালেও বহুত হেপি হৈ যায় ভালকে যদি উৎসাহপূৰ্ণকে আপুনি তালিয়াও বজাই দিয়ে 6 বছৰ মানলৈকে তালিয়া বজালেও খুব মানে ভাল পায় আৰু 7 বছৰ 8 বছৰৰ পৰা বুজি পোৱা হয় তালিয়াই কাম নিদিব তেতিয়া মানে একদম ভালকে হেভি ৱৰ্ডেৰে আপোনালোকে প্ৰশংসা কৰিব লাগিব আৰু তেনেকুৱা প্ৰশংসাত কেতিয়াবা সৰু সৰু আপোনালোকে গিফট দিব পাৰে গিফট ভাউচাৰ বনাই দিলে ধৰক 30 টকাৰ বা 20 টকাৰ তেনেকুৱা আৰু এনে গেম টাইপত তেনেকুৱাকেও আপোনালোকে দিব পাৰে তেতিয়াও কি হয় সেই বস্তুটোৰ পৰাও কিছু জেড কমাৰ কাৰণে এই ষ্টেপটো বহুত বেছি মানে ভাল হয় আৰু শিশুৰ তেতিয়া মানসিক বলটো বঢ়াই নিজৰ ওপৰত কনফিডেন্সও বাঢ়ে কনফিডেন্স বঢ়াৰ লগে লগে কি হয় সেই চিৰচিৰাপনটো কমি যায় মানে এনি টাইম যে খং হৈ থাকে খিংখিঙিয়া হৈ থাকে সেই বস্তুটো অকনমান কন্ট্ৰল হয় তেতিয়া কি হয় জেড বিলাকো লাহে লাহে নিয়ন্ত্ৰণ হ'বলৈ ধৰে এদিনত দুদিনত নহব সময় ল'ব কিন্তু লাহে লাহে সেইটো হ'ব অভ্যাস কৰি থাকিলে হ'ব আমাৰ 6 নম্বৰ ষ্টেপটো হৈছে যিকোনো বস্তুত আপুনিয়ে ডিসিশনটো শুনাই নিদিব বহুত কথা তেতিয়া আমাৰ ঘৰতো এনেকুৱা হৈ আছে যে বহুত কথাত মোৰ মানে সময় নাই হেবু পাতি থাকিবলৈও সময় নাই
আৰু আলোচনা কৰি থাকিবলৈ মোৰ ধৈৰ্য নাই, সময় নাই, মানে কামৰ ব্যস্ততাৰ কাৰণে সেইটো হয়। কেতিয়াবা এনেকুৱা হয় যে ইমান অপচন সুধিবলৈ নাথাকে আৰু মানে হেৰি কৰি দিব লগা হয়, ডিচিশ্যন শুনাই দিব লগা হয়। কিছুমান কথাত বাৰু অপচন দিব নোৱাৰি দেই, সেইটো আপুনি এতিয়া কিছুমান কথাত অপচন দিব নোৱাৰি, কিছুমান কথাত কিন্তু অপচন দিব পাৰি। যেনেকে তুমি ভাত খাবা নে আটাৰে বনোৱা ৰুটি খাবা, সেইটোত আপুনি অপচন দিব পাৰে। তুমি ৰঙা কাপোৰ পিন্ধিবা নে আজি নীলা কাপোৰ পিন্ধিবা, বা তুমি এযোৰ পিন্ধিবা নে এযোৰ পিন্ধিবা, আপুনি তেনেকে অপচন দিব পাৰে। আপুনি অপচন দিব পাৰে আজি হিন্দী পঢ়িবা নে ইংলিছ পঢ়িবা, বা আজি নপঢ়ো নহলে আহা, আজি আমি ছবিকে আঁকো, আজি আমি কালাৰকে কৰো, বা আজি কালাৰ কৰিবা নে তুমি পঢ়িবা, তেনেকুৱা ধৰণৰ অপচন বিলাক। ধৰি লওক আপুনি কৰবালৈ ওলাই গৈছে, বহুত কেইটা জেগা আপোনালোকে যায় নৰ্মেলি ফুৰিবলৈ, আপুনি অপচন দিব পাৰে যে আজি অমুকত যাবা নে অমুকত যাবা, তোমাৰ কোনটো ভাল লাগে আমি সেইটোতে যাম। তেনেকুৱা ধৰণৰ অপচন বিলাক দিলে সিহঁতৰ ওপৰত মানে বিশ্বাস জন্মাটো বুজায়, সিহঁতৰ তেতিয়া কনফিডেন্স লেভেলটো বাঢ়ি যায়, আৰু সিহঁতে নিজকে নিজেই গুৰুত্বপূৰ্ণ পাৰ্চন বুলি ভাবে। মানে সিহঁতৰো যে কিবা এটা অস্তিত্ব আছে, সিহঁতৰ যে পৃথিৱীখনত কিবা এটা গুৰুত্ব আছে, বা বিশেষকে ঘৰখনত মাক বাপেকৰ জীৱনত সিহঁতৰ যে বহুত গুৰুত্ব আছে, সেই বস্তুটো সিহঁতৰ তেতিয়া বিলিভ হয়, বিশ্বাস হয়। সেইটো কিন্তু বহুত বেছি জৰুৰী, গতিকে সেইটো আপোনালোকে ফলো কৰিব। তাৰ পিছত আহিব 7 নম্বৰৰ পইণ্টটো হৈছে পৰিয়ালৰ সকলো লোকে যাতে একেটা নিয়ম ফলো কৰে, মানে সকলোৰে কাৰণে নিয়ম একেই হওক। এতিয়া মানে কেনেকুৱা, ধৰক যদি দেউতাকে কৈছে কিবা এটা মানা কৰিছে, সেইটো মাকে আহি আকৌ ভিতৰত আহি পেলাই সেই নহয় এইটো হ'ব দিয়া, এইটো হৈ যাব, দেউতাই মানা কৰিছে কৰক, তেনেকে কব নালাগে। দেউতাকে যদি মানা কৰিছে মাকেও মানা কৰিব লাগে, মাকে যদি এইটো নহব বুলি কৈছে মানা কৰিছে, তেতিয়াহ'লে দেউতাকেও কব লাগে যে মায়ে ঠিকে কৈছে, এইটো তুমি এতিয়া নোৱাৰা নহয়, এতিয়া তোমাৰ এইটো সময় হোৱা নাই নহয়। মানে ইজনে সিজনৰ কথা, ডাঙৰ খিনিৰ মানে এতিয়া ধৰক ককা আইতাকো থাকিব পাৰে, কিছুমান ক্ষেত্ৰত খুৰা খুৰীয়েকো থাকিব পাৰে, মানে ডাঙৰ খিনিৰ ক্ষেত্ৰত ইজনে কোৱা কথাটোত সিজনে সমৰ্থন দেখুৱাব লাগে, বা একেটাই কব লাগে। এজনে মানা কৰিলে ইজনক লাগিলে মনে মনে সুধি পেলাই আপুনি কি কৈছেও সেইবুলি মনে মনে সুধি পেলাই সিজনেও তেতিয়া সেই একেটা ৰিপ্লাই দিব লাগে। তেতিয়া কি হয়, ভাবে যে সকলোৰে কাৰণে মানে নিয়ম সমান, সেইকাৰণে তেতিয়া মানে নিয়ম বিলাক ফলো কৰিবলৈ কি হয়, তেওঁলোকৰ উৎসাহটো বাঢ়ে, আৰু নিয়মৰ প্ৰতি মানে কিছুমান যে ৰুল ৰেগুলেশ্যন আছে সেইবিলাকৰ প্ৰতি সচেতনতাটো তেওঁলোকৰ বাঢ়িবলৈ ধৰে। 8 নম্বৰৰ ষ্টেপটো হৈছে মৰম আৰু সময় দিয়ক। কিছু কিছু ক্ষেত্ৰত জেদৰ কাৰণ কি হয় জানেনে, জেদৰ কাৰণ হৈছে আপোনাক ওচৰলৈ টানি অনা, বা আপোনাৰ ধ্যানটো নিজৰ ফালে আকৰ্ষিত কৰা। গতিকে সেই বস্তুটোৰ যাতে কমি অনুভৱ নহয়, মানে ইমচনেল ফেক্টৰত মাক বাপেকৰ যিটো মানে লগত থকা বা স্পৰ্শৰ যিটো ধৰক অভাৱ অনুভৱ কৰে, সেই অনুভৱটো তেওঁলোকক হবলৈ দিব নালাগে। তাৰ কাৰণে ডেইলি বেচিছত অলপমান সময় কটোৱাটো, কথা পাতি হওক, দৌৰা দৌৰি কৰি হওক, খেলি হওক, বা দবৰা দবৰি এনেকুৱা গাৰু খেল খেলি হওক, যিকোনো কাম কৰি বা এনেই কথা পতাই হওক, একেলগে মোবাইল চোৱাই হওক, কিবা এটা নহয় কিবা এটা কৰি পেলাই একেলগে টাইম স্পেণ্ড কৰাটো জৰুৰী। বা এনেই বিচনাত বাগৰি থাকিলে, একো নাই কৰা, একো এক্টিভিটি নাই কৰা, একেলগে বাগৰি থাকিলে, অকমান সাৱটি ধৰি পেলাই বাগৰি থাকিলে, তো তেনেকুৱা আৰু যিটোৰ পৰা নেকি সিহঁতে ইমচনেলি মানে ছেটিছফাইড হয়, ইমচনেলি এটা চাপৰ্ট পোৱা নিচিনা অনুভৱ কৰে, সেই বস্তুটো তেওঁলোকৰ কাৰণে বিশেষকে সৰু বয়সত বহুত বেছি দৰকাৰী। মানে ধৰক 12 বছৰমান বয়সলৈকে সেইটো বহুত বেছি দৰকাৰী, মানে তাৰ পিছতো দৰকাৰী দেই, মই তাৰ পিছত অদৰকাৰী বুলি কোৱা নাই, কিন্তু 12 বছৰ মানলৈকে মানে বহুত বেছি সেইটোৰ ভূমিকাটো থাকে। আপোনালোকে নিজে ঘৰত দেখিলে গমেই পাব, যাৰ 12 বছৰ তলৰ শিশু আছে তেওঁলোকৰ বিহেভিয়াৰ প্ৰায় একে থাকে, গতিকে আপোনালোকে সেইটো চালে ভালকে গম পাব। আমাৰ 9 নম্বৰৰ ষ্টেপটো হৈছে বা ট্ৰিকটো হৈছে যে আপোনালোকে নিজৰ শিশুটোক জেদি হল বুলি, কিবা হল বুলি বেলেগৰ লগত তুলনা নকৰিব। কাৰণ চাওক, আপোনাৰ শিশুটোতকে কোনোবা বহুত ভাল আপোনাৰ নজৰত, সেইটো তাৰ আগত তুলনা কৰি নেদেখুৱাব। আপোনালোকে মন গৈছে বেলেগকে এক্সট্ৰাকে আপোনালোকে মনে মনে পাতক, কিন্তু বেলেগ বাচ্ছাৰ লগত আপোনালোকে তুলনা নকৰিব। বেলেগ বাচ্ছাৰ লগত তুলনা কৰিলে তেওঁলোকৰ সেইটোৱে মানে কি সিহঁতৰ অস্তিত্ব নাই নেকি, বা সিহঁতৰ অস্তিত্বটোত আঘাত কৰে, তেতিয়াও আপোনালোকৰ বেছি বিভ্ৰান্তি হৈ পেলাই জেদ বাঢ়ি যাব পাৰে। গতিকে কেতিয়াও কাৰো লগত তুলনা নকৰিব, বা পৰাপক্ষত সৰু সৰু কথাতে বহুত বেছিকে মানে শাৰীৰিক যন্ত্ৰণা দিব নালাগে সৰু সৰু কথাত। কিন্তু কিছুমান কথাত 1-2 চাট লগাবলগীয়া হ'ব পাৰে, কাৰণ কিছুমান বস্তুত শাসনটো অকনমান সদায় মুখেৰে নহয়, কাৰণ অকল মুখেৰে শাসন কৰি থাকিলেও কেতিয়াবা সেইটো বৰ ফলদায়ী নোহোৱা নিচিনা দেখা যায়। গতিকে সেইটো আপোনালোকে গুৰুত্ব দিব লাগিব, চাব লাগিব কেনেকুৱা। এতিয়া চবৰে নেচাৰ বিলাক বেলেগ বেলেগ। এতিয়া ধৰি লওক সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ। কিছুমান বাচ্ছা দেখিছো বাগৰি দিয়া, কান্দি পেলাই কিবা হৈ যোৱা, কথা এটা ডাঙৰ মানুহ এজনে 100 বাৰৰ ওপৰত কৈ আছে, কিন্তু কোনো ধৰণৰে ৰেছপন্স নাই, নেকান্দিবা বা কিবা ইমান বুজাই আছে, কোনো ধৰণৰ ৰেছপন্স নিদিয়ে, তেনেকুৱা ল'ৰা ছোৱালীও দেখিছো। আকৌ 2বাৰ বা এবাৰ ভালকে কৈ দিয়া, বা এবাৰত যেনিবা নাই হোৱা 2বাৰ মান যদি ভালকে কৈ দিছে, তেতিয়াহ'লে নিজৰ মনটোত লাগিলে কিবা পাথৰ ৰাখি হলেও সেইটো শুনিছে, বা মনে মনে থাকিছে, বা আঁতৰি গৈছে, বা ৰেছপন্স জনাইছে, ৰেছপন্স দিছে। তো তেনেকুৱা ল'ৰা ছোৱালীও আছে। গতিকে ল'ৰা ছোৱালীৰ পেটাৰ্ণ, ল'ৰা ছোৱালীৰ মানসিকতা, ল'ৰা ছোৱালীৰ বয়স, ঘৰৰ পৰিৱেশ,
গোটেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকে বস্তুবিলাক চালি জাৰি চাব লাগিব গতিকে সেইটো বৰ ইম্পৰ্টেণ্ট কথা আপোনালোকে যদি ৰেগুলাৰ ফলো কৰে ৰেগুলাৰ যদি আপোনালোকে অভ্যাস কৰে নিশ্চিত ৰূপে ল'ৰা ছোৱালীৰ জেদ কম সময়ৰ ভিতৰত এমাহ দুমাহ তিনিমাহ আপোনালোকে কৰি থাকিলে নিজে গম পাব যে জেদটো লাহে লাহে কমিব সমাজৰ কাৰণে যদি কল্যাণকাৰী বুলি ভাবিছে নিশ্চিত ৰূপে আগুৱাই নিব ভিডিঅ'টো আৰু আমাৰ লগত এনেকুৱা ধৰণৰ নিত্য নতুন জানিবলগীয়া কথাবিলাক পৰিয়াল কেন্দ্ৰিক বা শিশু লালন পালন ভিত্তিক বা যিকোনো আমাৰ লাইফৰ কাৰণে দৰকাৰী বস্তুবিলাক আমি এনেকৈ ভিডিঅ' আকাৰত লৈ আহি থাকিম গতিকে আপোনালোকে আগুৱাই নিব আমাক আৰু আমাক সহায় সহযোগিতা কৰি থাকিব ধন্যবাদ